জনাইছো আজি আমাৰ ইয়াত যেটো প্ৰেছ মিট হৈছে আমাৰ মেগা হেল্থ কেম্পৰ ওপৰত হ'ব আমাৰ এই প্ৰথম মেগা হেল্থ কেম্পটো কাৰ্বি আংলঙত বুকাজান কনস্টিটুৱেন্সি যেটো 18 বুকাজান এলএসি আন্ডাৰত হ'ব আৰু এই কেম্পটো আমাৰ জাপ্ৰাজানৰ খৰচিং তেৰাং মেমৰিয়েল স্কুলৰ চৌহদত হ'ব আমাৰ যেটো হেল্থ কেম্প হ'ব তাত বিশেষকৈ 0 to 18 years below 18 years বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে হ'ব আৰু ইয়াত different diseases বিশেষকৈ 50 diseases চোৱা হ'ব তাৰ ভিতৰত congenital heart disease neurological disorders congenital malformations endocrine disorders genetic disorders hematological disorders eye and ENT disorders liver and kidney disorders and deficiency disorders এইখিনি বিশেষকৈ সকলোকে চোৱা হ'ব তাৰ কাৰণে আমাৰ স্পেশালিষ্ট ডক্টৰছ আহিব স্পেশালিষ্ট ডক্টৰছ থাকিব pediatrician থাকিব লগত pediatric surgeon cardiologist medicine specialist ophthalmologist orthopedic surgeons dermatologist ENT specialist general surgeon neurology আৰু neurosurgeon লগতে obstetrics and gynecology এই সকলো বিলাক ডক্টৰ আমাৰ ডিফুৰ যিমান আছে ডিস্ট্ৰিক্টৰ তাৰ উপৰি আমি ডিএমচিএইচ ডিফু মেডিকেল কলেজৰ পৰা আহিব আৰু যি কিজন আমাৰ ইয়াত নাই ডিফু মেডিকেল কলেজত নাই তেওঁলোক আমাৰ গুৱাহাটী মেডিকেল কলেজৰ পৰা অনা হ'ব আমাৰ এলএসি বুকাজানৰ যিজন এমএলএ ডক্টৰ নুমল মমিন ছাৰে তেখেতে নিজে আগবাঢ়ি এই কামখিনি আৰম্ভ লৈছে আৰু তেওঁৰ উদ্যোগত আমাৰ যি কিজন স্পেশালিষ্ট কাৰ্ডিঅলজিষ্ট নিউৰলজিষ্ট তেওঁলোক গুৱাহাটীৰ পৰা আহিব আৰু তোমাৰ প্ৰেছ মিটৰ জৰিয়তে আমি সকলোকে মানে অনুৰোধ জনাব খুজিছো যে আমাৰ যিমান 0 to 18 years ল'ৰা ছোৱালী আছে বিশেষকৈ আমাৰ এই এৰিয়াত বুকাজান আৰু চকিহলাৰ এৰিয়া যিখিনি ল'ৰা ছোৱালী সকলো যেন আহি এই কেম্পত থাকি গোটেই নিজৰ যিখিনি দৰকাৰী কিবা যদি বেমাৰো আছে বা দেখাবলৈ চান্স পোৱা নাই তেওঁলোকে আহি এই সুবিধাখিনি ল'ব পাৰিব যেহেতু ইয়াত স্পেশালিষ্ট ডক্টৰছ বহুতখিনি থাকিব তেওঁলোকে আহি এই সুবিধাটো ল'ব পাৰিব আৰু ইয়াত অকল চেকআপ কৰা নহয় যিবিলাক বেমাৰ ধৰা পৰিব তেওঁলোকক ৰেফাৰেল সিস্টেমটো আছে তেওঁলোকক নিয়ম অনুযায়ী যেনেকা কিছুমান ট্ৰিটমেন্ট আমি ডিফু মেডিকেলতে দিব পাৰো তেওঁলোকক ডিফু মেডিকেল কলেজত দিয়া হ'ব যিবিলাক ডিফু মেডিকেল কলেজত নহয় তেওঁলোকক গুৱাহাটী বা দূৰলৈ পঠোৱা হ'ব এই কেম্পৰ জৰিয়তে বিশেষকৈ যেনেকা ক্লেফট পেলেট হাৰ্ট ডিজিজ নিউৰলজিকেল ডিজিজ এইবিলাক আমাৰ বাহিৰলৈকে পঠোৱাৰ সুবিধাটো কৰা হ'ব আৰু এইখিনিতে আমাৰ যেটো মিট হ'ব তাতে গোটেই ল্যাবৰেটৰী টেষ্ট খিনিও পোৱা যাব ডিফাৰেন্ট আমাৰ 50টা ব্লাড টেষ্ট যিবিলাক ল্যাবৰেটৰীত হয় সেইবিলাক কৰা হ'ব আৰু তাৰ উপৰি মেডিসিন এভেইলেবল থাকিব যিমানখিনি দৰকাৰ হয় কিনে আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা সকলো সুবিধা কৰি দিয়া হৈছে এই মেডিসিন খিনিও পোৱা যাব তাৰ উপৰি যিবিলাক দূৰৰ পৰা আহিব তেওঁলোকৰ কাৰণেও ট্ৰান্সপৰ্টেশনৰ কাৰণে সুবিধা কৰা হৈছে বাছ আহিব বেলেগ জাগাৰ পৰা আৰু সেই পিকআপ পইণ্ট বিলাক তেনেকৈ ঠিক কৰা হৈছে আৰু আমাৰ লোকেল মানুহখিনি লোকেল আমাৰ আশা হওক লোকেল হেল্থ ডিপাৰ্টমেন্ট বা লোকেল এডুকেশন ডিপাৰ্টমেন্টৰ মানুহখিনি আৰু অংগনবাড়ী আৰু সোশ্যাল ওয়েলফেয়াৰৰ মানুহখিনি গোটেই তেওঁলোকে মিলি আৰু এই মানুহখিনি গোটাই এটা জাগাৰ পৰা এই বাছবিলাক য'ত ৰখিব তাৰ পৰা মানুহখিনি গোটাই আনি আমাৰ এই জাপ্ৰাজানলৈ লৈ আনিব পাৰিব বাকি কিমান নালাগে এডুকেশন সোশ্যাল ওয়েলফেয়াৰ আৰু ডিফু মেডিকেলৰ আন্ডাৰত থকা ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন তেওঁলোকো আছে ক্যান্সাৰৰ কাৰণেও আপোনাৰ স্ক্ৰিনিংটো হ'ব আৰু সোশ্যাল ওয়েলফেয়াৰ আন্ডাৰত যিখিনি ডিসেবিলিটি ক্যাম্পছ এটো হ'ব আৰু উপৰি আয়ুষ্মান কাৰ্ড ডিস্ট্ৰিবিউশনৰ কামো হ'ব
আৰু এইখিনি আৰু বাকি ডিপাৰ্টমেন্টৰ এডুকেশ্যন সোশ্যাল ওয়েলফেয়াৰ তেওঁলোকো থাকিব 10 অক্টোবৰ এই বুকাজান LSC ৰ আন্ডাৰত বুকাজানে মানে চকীহলা গোটেইখিনি দলামৰা চকীহলা এইবিলাক কভাৰ কৰিব আৰু 30 তাৰিখে আছে হাওড়াঘাটৰ আন্ডাৰত এইটো টেকেলাংজনত হ'ব টেকেলাংজন হাই স্কুল কম্পাউণ্ডত হ'ব আৰু 30 তাৰিখে ডিফু LSC ৰ আন্ডাৰত হ'ব এইটো গভৰ্ণমেন্ট বয়জৰ স্কুলত হ'ব গভৰ্ণমেন্ট বয়জ হাই স্কুলৰ 0 to 18 এজৰ লৈকে কৈছে আপুনি হয় একচুয়ালি ইয়াত কিবা টাৰ্গেট আছে নেকি যে আপুনি অলপ আগত কৈছে যে 1500 LSS টাৰ্গেট লৈ পুৰা নাই হয় আমাৰ লাইন লিষ্ট কৰা হৈছে স্কুলৰ পৰা অংগনবাদী সেন্টাৰ আৰু হেলথৰ পৰা মিলাই মানে এই এজ গ্ৰুপটো এইটো এৰিয়াত ইমানখিনি হ'ব বুলি আমাৰ এটা টাৰ্গেট লোৱা হৈছে মানে সেইকাৰণে এডুকেশ্যনকো লোৱা হৈছে তেওঁলোকেও গম পাব কাৰোবাৰ কিবা বেমাৰ আছে নেকি তেওঁলোকে পঠিয়াব পাৰিব সোশ্যাল ওয়েলফেয়াৰৰ আন্ডাৰত আমাৰ অংগনবাদী ৱৰ্কাৰ বিলাক আছে চেণ্টাৰ বিলাক আছে তেওঁলোকেও জানে নিজৰ ল'ৰা ছোৱালীৰ সংখ্যাটো তেওঁলোকেও সেইকাৰণে আমাক জানে আৰু তেওঁলোকৰ আন্ডাৰতে কিছুমানটো আইডেন্টিফাইড হৈ আছে বেমাৰৰ হওক বা কিবা ডিসএবিলিটি হওক সেইকাৰণে তেওঁলোককো অনা হ'ব 5টা বাজিলৈ আৰু আমাৰ যেটো ক্যাম্প হৈছে আমাৰ LSC ওয়াইজ হৈ আছে তো লেজিসলেটিভ এসেম্বলিৰ যেটো এৰিয়া ওয়াইজ আমাৰ এই বুকাজানৰ আন্ডাৰত হ'ব 10 তাৰিখে তাৰ পিছত হাওড়াঘাটৰ আন্ডাৰত হ'ব 23 অক্টোবৰ আৰু ডিফুৰ আন্ডাৰত হ'ব 30 অক্টোবৰ 3 দিনৰ কাৰণে ঠিক কৰা হৈছে LSC ওয়াইজ আৰু যেটো দিছে ডক্টৰ আহিব নেকি আমাৰ ম্যাক্সিমাম ডক্টৰ আমাৰ ডিফু মেডিকেল কলেজৰ যিবিলাক ডিপাৰ্টমেন্ট আমাৰ নাই তেওঁলোক GMC ৰ পৰা আহিব আৰু যিবিলাক ট্ৰিটমেন্ট পাব লগা আছে আমাৰ যিখিনি ইয়াত হ'ব ডিফুত হোৱাখিনি ডিফুত কৰিব নোহোৱাখিনি GMC লৈ পঠিয়াব আৰু হাৰ্ট ডিজিজ আৰু কিছুমান বস্তু আপোনাৰ বাহিৰলৈকো পঠোৱা যাব এইবিলাক সব গভৰ্ণমেন্টৰ খৰচত হ'ব